Guys, welcome to my channel. More channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভাত পানী খাই আহি বহিছোঁহি। এফালে পিহু টোপনি আহিছিলে, তাইক খুৱাই ল'লোঁ। সেয়া দেখিছেনে বিচনাত বাচন বৰ্তন সেয়া তাই খেলি আছিলে, এজনী শুই আছে। তাৰ লগতে সেয়া বহি আছোঁ ভাত পানী খাই। এইফালে সন্মুখত লাগি আছে টিভি আৰু টিভিত চাই আছোঁ। কি চাই আছোঁ আমি? সাৱধান ইণ্ডিয়া। সাৱধান ইণ্ডিয়া আমি চাই আছোঁ। সাৱধান ইণ্ডিয়া, সাৱধান ইণ্ডিয়াৰ কিছুমান এপিছ'ড কি হ'ল, সাৱধান ইণ্ডিয়াৰ কিছুমান এপিছ'ড চাই পেলাই ভাল লাগে। ৰিয়েল ঘটনা হয় আৰু আমাক সঁচাকৈ সাৱধান কৰে যে এনেকুৱাও ঘটনা ঘটিব পাৰে যিবোৰ আমি কেতিয়াও ভাবিবই নোৱাৰোঁ, আৰু সেইবিলাকৰ পৰা যাতে নঘটক, অঘটনটো নঘটক, তাৰ পৰা সাৱধান কৰে আমাক। গতিকে মই চাই ভাল পাওঁ। আপোনালোকে যদি কেতিয়াও চোৱা নাই এদিন চাবচোন, চাই কেনে পায় মোক জনাব। গতিকে এতিয়া আহক লাঞ্চৰ কথা কওঁ। ব্ৰেকফাষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ। ব্ৰেকফাষ্ট কৰিলোঁ মই আজি কৰ্ণফ্লেক্স, বহুত দিনৰ মূৰত খালোঁ। কৰ্ণফ্লেক্স খালোঁ, গাখীৰ আৰু বানানা, এইখিনি এয়া দি পেলাই মই আৰু হাজবেণ্ডে ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত লাঞ্চ বনাব গ'লোঁ। তাৰ আগতে অকণমান ফ্ৰিজ চাফা কৰিলোঁ আজি। তাৰপৰা লাঞ্চ বনালোঁ। লাঞ্চত আছিলে কোমোৰাৰ ভাজি, তাৰপিছত মিক্স দালি আৰু এটা স্পেচিয়েল আইটেম বনাইছিলোঁ। সেইটো আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ। মই ৰেকৰ্ড কৰি থ'লোঁ, বনাইছিলোঁ, খালোঁ, খুব টেষ্টি হৈছে। হাজবেণ্ডে কৈছে একদম লোকেল মুৰ্গীৰ মাংস, আৰু মানে লোকেল মুৰ্গীৰ যোনটো ড্ৰাই ফ্ৰাই নহয়, অকণমান গ্ৰেভি থকা যোনটো মছলা বুলি যোনটো কয়, আৰু একদম তাৰ নিচিনা লাগিছে। গতিকে ময়ো খুব ভাল পালোঁ বাৰু। আপোনালোকলৈ সেই ৰেচিপিটোকে মই আজি লৈ আহিছোঁ। গতিকে আগতে ৰেচিপিটো চাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। এয়া চাওক, মই বেচন লৈ লৈছোঁ। মই 50 গ্ৰামছমান বেচন লৈছোঁ, আৰু বেচনখিনিতে মই সোৱাদ অনুযায়ী অকণমান নিমখ দি দিম। আপোনালোকে ইচ্ছা কৰিলে অকণমান জলকীয়া গুড়ি দিব পাৰে, মই নিদিওঁ। এতিয়া এইখিনি পানী দি অকণমান আটা মৰা দি মই মাৰি ল'ম। গতিকে মই পানীকণ দি পেলাই মাৰি লওঁ, চাই থাকিব। এয়া চাওক, মই এইখিনি আটা মৰা দি মাৰি ল'লোঁ। এয়া অকণমান হাতত লাগিব পাৰে, কিন্তু কোনো কথা নাই, তথাপি ধুনীয়াকৈ হৈ যাব। এয়া হৈ গ'ল, ৰেডি। এতিয়া আমি এইটো অকণমান সময় থ'বলৈ দিম, প্ৰায় 10 মিনিটমান থ'বলৈ দিম। তেতিয়ালৈকে মই মছলাখিনি ৰেডি কৰি লওঁ ব'লক। মছলাৰ কাৰণে মই এফালে লৈছোঁ এটা বিলাহী মিডিয়াম চাইজৰ, এটা মিডিয়াম চাইজৰ পিঁয়াজ, আৰু এয়া 4 কোহ নহৰু, আৰু মই দিম 2টা কেঁচা জলকীয়া। এইখিনি গোটেইখিনি লগাই পেলাই মই মিক্সিত এটা পেষ্ট বনাই লওঁ। তাৰপিছত দেখাই আছোঁ মই কেনেকৈ নেক্সট ষ্টেপটো মই কি লওঁ। এয়া চাওক, মই কি কৰিছোঁ, যিখিনি বেচন মাৰি থৈছিলোঁ সেইখিনি বেচন অলপ অলপকৈ লৈ পেলাই এনেকৈ বেলনাখনতে এনেকৈ দীঘল কৰি লৈছোঁ। আৰু এয়া মই আগতে ৰুটি বনোৱাৰ কাৰণে অৱশ্যে লাগি আছে, এয়া নহয়, বেচন নহয়, আটাই লাগি আছে। এইখিনি অকণমান এনেকৈ দীঘল কৰি লৈছোঁ, হৈ গ'ল। আৰু এনেকৈ মই আৰু বনাই ল'ম 2টামান। এয়া লৈছোঁ, এনেকৈ ল'ম, লৈ ধুনীয়াকৈ গোল কৰিম, আৰু গোল কৰি পেলাই এনেকৈ দীঘল কৰি দিম। গতিকে এনেকৈ মই গোটেইকেইটা বনাই লওঁ। এয়া আৰু এটা আছে, সেইটো মই বনাই দেখাই দিওঁ। আপোনালোকে নিজৰ অনুপাতত ল'ব পাৰে, গোটেইখিনি একেলগে কৰি পেলাইও কাটি কাটি দেখাব পাৰে। মই সৰু সৰুকৈ ভাগ কৰি কৰিছোঁ। এয়া হৈ গৈছে। এতিয়া পাকঘৰলৈ যাওঁ ব'লক। আৰু পাকঘৰত মই এফালে পানী বহাই থৈছোঁ, চচ এটাত লৈ পেলাই পানী বহাই থৈছোঁ, আৰু পানীখিনি অকণমান উতলিব দিছোঁ। মন কৰিব, পানীখিনি নুতলকৈ কিন্তু আমি নেক্সট ষ্টেপটো কৰিব নোৱাৰিম। গতিকে পানীখিনি উতলিব দিছোঁ, আৰু পানীটো অকণ ভালকৈ উতলিব লাগিব, ভক ভককৈ। এয়া দেখিছে, পানীটো উতলিব ষ্টাৰ্ট হৈছে।
এতিয়া আমি ইয়াতে কি কৰিম, এই যিকেইটা বেচনৰ মই দীঘলকৈ বনাইছিলোঁ এইকেইটা ইয়াতে দি দিম, এটা এটাকৈ দি দিম। আৰু আপোনালোকে দেখিব মই এইকেইটা যেতিয়া দি দিছোঁ এইকেইটা ধুনীয়াকৈ তলত পৰি গৈছে। আৰু আমি কেনেকৈ গম পাম এইটো সিজিছেনে নাই, যেতিয়া এইটো উপঙি আহিব তেতিয়া আমি গম পাম এইটো সিজি গৈছে। এতিয়া মই অকণমান গেছটো কমাই দিছোঁ আৰু ইয়াতে মই এতিয়া ঢাকন এখন লগাই এইখিনি সিজিবলৈ দিম। এয়া চাওক এইখিনি হৈ গৈছে আৰু ওপৰলৈ উঠি আহিছে, গতিকে মই এইকেইটা কাঢ়ি ল'ম এতিয়া। এয়া চাওক এইখিনি মই নমাই আনিলোঁ, অকণমান ঠাণ্ডা হ'ব দিব লাগে, কিন্তু মোৰ তাত সময় নাই সেইকাৰণে মই কাটি গৈছোঁ। এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি যাম ধুনীয়াকৈ, একদম ধুনীয়া শ্বেপত আহিব। এয়া চাওক বহুত বেছি মোটা নকৰিব, এনেকৈ কাটি যাওক। মই গোটেইখিনি কাটি লওঁ। এতিয়া মই কেৰাহীটো বহাই দিছোঁ। কেৰাহীটোত অকণমান পানী আছিলে কাৰণে শুকাব দিছোঁ। আৰু কেৰাহীটোত মই দিম এতিয়া তেল, মিঠাতেল। এয়া দিছোঁ মই মিঠাতেল, বহুত বিশেষকৈ দিয়া নাই। তেলখিনি গৰম হ'বলৈ দিম। আৰু এয়া চাওক এইখিনি মই কাটি লৈছোঁ, কি ধুনীয়া লাগিছে। এয়া চাওক কি ধুনীয়াকৈ পিচ হৈছে। গতিকে এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকে কেঁচাকৈও খাব পাৰে, কিন্তু মই ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰি পেলাই ব্যৱহাৰ কৰিম। এনেকৈ যদি খাই আপোনালোকে তেতিয়াও টেষ্টি লাগে। মই বাৰু খাই চাওঁ, অকণমান ভাল লাগিছে, টেষ্টি। গতিকে তেলখিনি গৰম হৈ লওঁ। এয়া তেলখিনি গৰম হৈছে আৰু মই এতিয়া এইখিনি গোটেইখিনি একেলগে দি দিম ফ্ৰাই হ'বলৈ। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আপোনালোকে অকণমান কালাৰ বিচাৰিলে হালধি দি দিব পাৰে, মই নিদিওঁ পিছে। অকণমান সময় ফ্ৰাই কৰি ল'ম, বহুত বিশেষ ফ্ৰাই কৰিব নালাগে কাৰণ এইটো সিজিয়ে থাকে। 1 মিনিটমান জাষ্ট ফ্ৰাই কৰি মই উঠাই ল'ম। এইখিনি ভাজা হৈ গ'ল, মই দেখাই দিছোঁ আপোনালোকক, একদম মই কালাৰ কৰা নাই, জাষ্ট অকণমান ভাজিছোঁ। আৰু এতিয়া মই এই পেষ্টখিনি কেৰাহীটোত দি দিম। এয়া মই দি ভাজি আছোঁ। এইখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। আৰু এই সময়তে মই ইয়াতে দি দিম নিমখ। মই জোখমতে দিছোঁ নিমখ। যাতে মোৰ এইখিনি সোনকালে মছলাটো যাতে সোনকালে মোৰ ভাজা হয়, নিমখটো সেইটো কাৰণে মই আগতীয়াকৈ দি দিওঁ। বাকী আমি গুড়া মছলা বা যিখিনি দিম, হালধি চালধি গোটেইখিনি, গুড়া হালধি এইখিনি মই এইখিনি ভাজা হোৱাৰ পিছত দিম, নহ'লে পটককৈ জ্বলি আহিব। গেছটো কমাই থৈছোঁ। এতিয়া অলপ অলপ ভজা হৈছে। এতিয়া মই ইয়াতে দি দিছোঁ হালধি। তাৰপিছত মই ইয়াতে দিম অকণমান জিৰা গুড়ি। আৰু দি খুব ধুনীয়াকৈ আকৌ ভাজি ল'ম। এতিয়া মই ইয়াতে একদম অকণমান পানী দি দিম।
যাতে মোৰ মছলাখিনি গলি নাযায় অকণমান জ্বলি নাযায় অকণমান মই পানী দি দিছোঁ খুব বেছি নহয় নহ'লে মছলাখিনি জ্বলি যাব পাৰে এতিয়া মই ইয়াতে ইউজ কৰিম মই ঘৰতে বনাই থোৱা এবিধ মছলা বহুততে আপোনালোকে ইউজ কৰিব পাৰে ইয়াতে যিখিনি গৰম মছলা থাকে যেনেকৈ ইলাচি লং ডালচেনি গোটেইখিনি আছে আৰু তাৰ লগতে গোটা জিৰা তাৰপিছত মেথি গুটি চফ গুটি সেইখিনি গোটেইখিনি আছে গতিকে মই সেইটো ধুনীয়াকৈ অকণমান ড্ৰাই ৰোষ্ট কৰি পেলাই খুন্দি থৈছিলোঁ তাৰ স্মেলটো বিৰাটেই ধুনীয়া গতিকে সেই মছলাটো মই ইউজ কৰিছোঁ আৰু এই মছলাটো দিলে বেলেগ একো মছলা দিয়াৰ দৰকাৰ নাই এইখিনি এতিয়া এইখিনি মছলা ভাজা সহ হৈছে এতিয়া মই ইয়াতে দি দিম শুকান বেচন এয়া চাওক মই দি দিছোঁ শুকান বেচন মই অকণমান বেছিকৈ দিম মই দিম ইয়াতে 1.5 চামুচ বেচন আৰু দি এইখিনি খুব ধুনীয়াকৈ মই ভাজি ল'ম ভাজি ল'ম আৰু এইটো একদম অপশ্যনেল নহয় এইটো ষ্টেপ ফ'ল' কৰিব তেতিয়াহে ইয়াৰ টেষ্টটো খুব ধুনীয়া হ'ব এতিয়া মই ইয়াতে দিম অকণমান ৰেড চিলি পাউডাৰ ধুনীয়া স্মেল এটা আহিব ধৰিছে মই এতিয়া দিম ইয়াতে অকণমান ৰেড চিলি পাউডাৰ কম পৰিমাণে দিছোঁ আৰু এইখিনি মিক্স কৰি লৈছোঁ বেচন হয় ডাঠ হৈ আহিবই ধুনীয়াকৈ বেচনখিনি যিহেতু ডাঠ হৈ আহিছে ধুনীয়াকৈ মই আৰু অকণমান পানী দি দিম নহ'লে জ্বলি যাব পাৰে দি আকৌ অকণমান ভাজি থাকিম এইখিনিতে আপোনালোকে নিমখটো চেক কৰি ল'ব পাৰে বেচনটো যেতিয়ালৈকে ধুনীয়া গোন্ধটো নাহে তেতিয়ালৈকে আমি ভাজি থাকিব লাগিব তাৰপিছতহে আমি যিটো কৰি থৈছিলোঁ সেইটো দিম কেঁচা ভাপটো বেচনৰ যাব লাগিব এতিয়াও অকণমান আছে কেঁচা ভাপটো টেষ্টি হৈছে ধুনীয়াকৈ নিমখ জ্বলা মই টেষ্ট কৰিলোঁ ভাতখন এৰি নিদিব খুব ধুনীয়াকৈ চলাই থাকিব অলমষ্ট হৈছেহি এতিয়া মই ইয়াতে যিখিনি ভাজি থৈছিলোঁ এইখিনি দি দিম একেটা দি দিম আৰু দি খুব ধুনীয়াকৈ এতিয়া ভাজিম যেতিয়ালৈকে তেল বিৰিঙি নাহে তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম বস্তুটো শুকাই আহিব অকণ শুকাই আহিবলৈ দিম এয়া চাওক তেল বিৰিঙিব ধৰিছে চাওক গতিকে আমাৰ হৈ গ'ল এয়া হ'ল আমাৰ বেচনৰ চব্জি হাই গাইজ এয়া ভাত পানী খাই হ'ল বাৰু অলপ আগতে এতিয়া পিহু উঠিলে বিচনাতে বাগৰি আছোঁ পিহু এয়া বিহুৰ দেউতা এজনী
এজনী হ'ল পিহু পিহু হাই কৈ দিয়া হাই পিহু হাই পিহুৱে হাই কৈছে অঁ দেউতাকক খুৱাইছে পিহু চকু ক'ত তোমাৰ চকু দেখাই দিয়া অঁ তোমাৰ চকু দেখাই দিয়া অঁ কি কি অঁ অঁ কলিজা চকু দেখাই দিয়া তুমি কোনটো জিভা দেখাই জিভা ক'ত জিভা দাঁত ক'ত দাঁত 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 নাক ক'ত নাক নাক চুলি ক'ত চুলি কাণ ক'ত Hi guys, good evening. সন্ধিয়া ঠিক হোৱা নাই আৰু গধূলি হৈছে আমি আছোঁ চাদত এয়া চব বহি আছোঁ সেয়া পিহু পিহু হাই কোৱা পিহু তাৰপিছত এয়া হ'ল পিহু দেউতাক এয়া হ'ল পিহু মাহীয়েক আমি চব বহি আছোঁ অকণমান খেলিছোঁ কৰিছোঁ পিহুৱে খোজকাঢ়িছে দুই এবাৰ এক্সাৰচাইজ কৰিছোঁ বাছ অলপ এনজয় কৰিছোঁ ইভিনিংটো আৰু কি ধুনীয়া লাগিছে চব ওপৰৰ পৰা পৰিৱেশটো ধুনীয়া লাগে গ্ৰীনাৰী একদম পূৰা চব গছ 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 এজোপা অমিতাজোপা অমিতা লাগি আছে এই চব অমিতা লাগি আছে ডাঙৰ হোৱা নাই সৰু সৰু হৈ আছে অমিতাৰ ফুল ফালেদি তলত নামি যাওঁ আৰু এয়া পিহু গতিকে অকণমান পিছত কথা পাতি আছোঁ চাই থাকক দেখাই থাকিম মই অকণমান ফাষ্ট ফৰৱাৰ্ডত দেখাই দিছোঁ মই চাদত কি কি কৰিছিলোঁ এয়া অকণ খোজ কাঢ়ি পেলাই বহিলোঁ এয়া ভাগৰ লাগিছে সন্ধিয়া হোৱাই নাই আৰু আন্ধাৰ হোৱাই নাই হ'ব এতিয়া আন্ধাৰ হোৱালৈ বাট চাই আছোঁ তাৰপিছত তললৈ যাম চাহ তাহৰ যোগাৰ কৰিম আজি ব্লগটো মই ইমানতে সামৰিব লাগিব নহ'লে বহুত বেছি লম্বা হৈ যাব গতিকে আকৌ আপোনালোকক লগ পাম নতুন এটা ব্লগৰ সৈতে নতুন এটা ৰেচিপি আজিলৈ আহিছোঁ বাই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব